নমস্কাৰ বন্ধু-বান্ধৱীসকল, আছামিজ ডেইলি টিপছ নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনি আৰু চন্দ্ৰৰ দুৰ্লভ সংযোগ হ'ব আৰু 6টা ৰাশিৰ ভাগ্য বিশেষ ধৰণে খোল খাব। আহক জানি লওঁ সেই 6টা ৰাশি কি ৰাশি আৰু সেই ৰাশিকেইটাৰ ভাগ্য কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই 6টা ৰাশিৰ প্ৰেম জীৱন বিশেষভাৱে সফল হ'ব। দাম্পত্য জীৱনত সুখ আহিব, শান্তি আহিব তথা বৈবাহিক জীৱনৰ আনন্দ লাভ কৰিব আৰু জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। আৰু যাৰ যাৰ প্ৰেম বিবাহৰ মন আছে বা প্ৰেম বিবাহৰ প্ৰস্তুতি চলাইছে তেওঁলোক সফল হ'ব আৰু বিভিন্ন ক্ষেত্ৰত সুখ লাভ কৰাৰ উপৰি তেওঁলোকে বিভিন্ন দিশত সফল হ'ব পাৰিব। শনি আৰু চন্দ্ৰৰ দুৰ্লভ সংযোগৰ ফলত এই 6টা ৰাশিৰ প্ৰেমৰ ক্ষেত্ৰত আচৰিত ধৰণৰ সফলতা লাভ হ'ব। এই 6টা ৰাশি হৈছে ক্ৰমে কৰ্কট, বৃষ, ধনু, মকৰ, কুম্ভ আৰু বৃশ্চিক ৰাশি। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ৰাশি হৈ ৰাশিকেইটাৰ মাজত আছে নেকি তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।